নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ চেনেল জিতেন্স ক্ৰিয়েশ্যনলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকলৈ লৈ আহিছোঁ চাদৰ দহি বটাৰ এটি সৰু আৰু সুকীয়া পদ্ধতি, বিৰাটেই সহজ। ইয়াৰ কাৰণে মই এটা বেজিত বগা সূতা ভৰাই লৈ এনেদৰে ভিডিঅ'ত দেখাৰ দৰে এনেদৰে গাঁঠি দি ল'ম। মই বগা সূতা ব্যৱহাৰ কৰিছোঁ কাৰণ ইয়াতে মই দহিকেইটা বগা সূতাৰেই লগাম যিহেতু। প্ৰথমতে মই দুটা টাইটকৈ গাঁঠি দি লৈছোঁ আৰু ইয়াৰ পিছত ক্ৰমে 3টা বা 4টা দীঘলকৈ যাতে ওলমি থাকে দহিটো তাৰ কাৰণে গাঁঠি মাৰি লৈছোঁ। তাৰপিছত সমান কৰি অলপ দীঘলকৈ ৰাখি সূতা দুডাল হেঁচেৰে কাটি লৈছোঁ। এনেদৰে বাকী গোটেই চাদৰখনৰ 2টা মূৰত এনেদৰে গাঁঠি দি ল'ম। ইয়াৰ পিছত দহিবোৰ গুঠি যাম। দহি গুঠিবৰ কাৰণে মই ব্যৱহাৰ কৰিছোঁ কৰিশ্মা পাট। আপোনালোকে বেলেগ সূতাও ব্যৱহাৰ কৰিব পাৰে। যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক, কমেণ্ট আৰু মোৰ নতুনকৈ খোলা চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চাই থাকিব। এয়া মোৰ হৈ গ'ল গোটেইকেইটাৰ সূতা গাঁঠি দি লোৱা। এতিয়া মই দহিকেইটা লগাম। ইয়াৰ পিছত সূতা লেচা মই দীঘলকৈ কাটি লৈছোঁ আৰু এনেকৈ সূতা দুডালৰ মাজত বহুৱাই লৈ 3টা গাঁঠি মাৰি দিছোঁ যাতে গাঁঠিটো খোল নাখায় কেতিয়াও। আৰু আপুনি যিমানখিনি দীঘলকৈ দহিটো ৰাখিব বিচাৰে সিমানখিনি দীঘলকৈ ৰাখি কোচ খাই থকা সূতাকেইডাল ভালদৰে টানি লৈ আপুনি দেখাৰ দৰে ভিডিঅ'টো এনেদৰে ফাঁক লগাই 2টা গাঁঠি মাৰি দিব। একেদৰে আনডাল সূতাৰেও ফাঁক লগাই 2টা গাঁঠি মাৰি দিব। ইয়াৰ পিছত দীঘলকৈ ৰৈ যোৱা সূতাখিনিৰে 2টা পাক লগাই আকৌ গাঁঠি লগাই দিছোঁ যাতে খোল নাখায়। এতিয়া সমান কৰি লৈ কাটি দিব। হৈ গ'ল আপোনাৰ দহি। বা যেনেদৰে বাকীবোৰ দহিও আপুনি লগাই যাব পাৰিব। ভিডিঅ'টো শেষলৈ চাই থাকক। আৰু এনেদৰে মোৰ গোটেইখিনি দহি বটা হৈ গ'ল দুয়োমূৰে। দেখিবলৈ ধুনীয়া হৈছে চাগে। এয়া মই প্ৰথমবাৰৰ কাৰণে কৰিছিলোঁ। এখন মাৰ চাদৰ হয়, AC কটনৰ বগাৰে কৰিছোঁ। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে সকলোকে ধন্যবাদ জনালোঁ।